কুনি ডাঙৰ ডাঙৰ কুনি চাওক চব একদম ডাঙৰ ডাঙৰ কুনি প্ৰায় মানে 2 কিলো 3 কিলো মান হৈ যাব ধুনীয়া একদম পুৰা ৰংচঙীয়া হৈ গৈছে আৰু মানে আজি গুটি ভাতৰ ঘৰৰ পৰা আহি পাইছিলে ৰাতিপুৱা আহি মানে ঘৰত কাম চাম কৰিলে বাৰু অকণমান কাম কৰিব লগা আছিল সেইখিনি কাম কৰি ল'লোঁ এতিয়া মানে দাদা এজনে ফোন কৰি মাতিলে মোক ইফালে দেখি পাইছে আপোনালোকে তো এইখন আছে চাপৰি বুলি কয় আমাৰ গাঁৱত সকলোৱে চাপৰি বুলি কয় আৰু মানে তাতে দাদাহঁতে আছে সিফালে তো মোক ফোন কৰি মাতিলে মানে আমলৰি বুলি কয় আপোনালোকে জানে সকলোৱে তো আমাৰ মানে লোকেল ভাষাত মানে আমিলাপক বুলি কয় তো মই মানে আমিলাপক বুলি ক'ম মানে আমলৰি বুলি ক'বৰ কাৰণে অকণ মানে মোৰ অভ্যাস নাইতো সেইবিলাক কোৱা তো আমাৰ মানে লোকেল ভাষাতে এইবিলাক আমিলাপক বুলি কয় তো আমিলাপক বুলি ক'ম মই সকলোকে তো এতিয়া মানে মাতিছে মোক তো সিহঁতে মানে তাত চাপৰিত আছে তো এতিয়া তালৈকে যাওঁ মাতিছে আৰু কোনফালে আছে ফোন কৰিলোঁ এতিয়া আৰু আমাৰ ঘৰৰ পৰা মানে প্ৰায় 1 কিলোমিটাৰমান দূৰত হ'ব তো গৈ মেলি তো আৰু কেনেকুৱা হয় কি হয়তো সকলোৱে ভিডিঅ' একেলগে চাই থাকক ধুনীয়াকৈ তো মানে এতিয়া দাদাহঁতৰ লগত আহি পালোঁ এতিয়া মানে ৰাস্তাটো মই চিনি পোৱা নাছিলোঁ কোনফালে আছিল কোনফালে নাছিল মই ভালকৈ চিনি পোৱা নাছিলোঁ এতিয়া দাদাহঁতে এইফালে দেখি পাইছে আপোনালোকে তো এইফালে মানে আগতীয়াকৈ কাঢ়ি আছে এতিয়া ধুনীয়াকৈ কাঢ়িলোঁ আৰু দেখাম আপোনালোকে কেনেকৈ হয় কি হয় তো ভিডিঅ' একদম খাতাৰনাক খাব লগা আছে তেওঁলোকে চাই স্কিপ নকৰাকৈ তো চাই থাকক দেই ভালদৰে আৰু মানে এতিয়া মই আহি নাপাওঁতে মানে দাদাহঁতে এইখিনি গছৰ পৰা কাঢ়িলে আৰু এইখিনি পালে আৰু এতিয়া মানে হালধি কিহৰ কাৰণে দি আছে মই পাছত শেষত কৈ আছোঁ আপোনালোকক আৰু এতিয়া আৰু কাৰো মানে আৰু এতিয়া পাৰিম আৰু গছৰ পৰা তো এই ভিডিঅ'টো সকলোৱে চাই থাকক A few minutes later. দাদা এইফালে যাব আৰু এতিয়া আমি এইফালে যাম তো একদম জংঘলৰ মাজে মাজে এতিয়া গৈ আছোঁ আমি তো চাই থাকক একদম ধামাকা হ'ব ভিডিঅ'টো আজি একদম জংঘলৰ মাজে মাজে গৈ আছোঁ এতিয়া আৰু এতিয়া মানে আমি ধুনীয়াকৈ মানে এনেকৈ বিচাৰি বিচাৰি গৈ আছোঁ মানে ক'ত আছে ক'ত নাই বাঁহবিলাক তো এনেকৈ বিচাৰি বিচাৰি গৈ আছোঁ এতিয়া আমি মানে য'ত পাওঁ তাতে মানে কাঢ়িম আৰু তো গাছ মিনিট আকৌ এখন দেখি পাইছে আপোনালোকে এইখন তো ওপৰত অকণমান জুম কৰি দেখাই দিছোঁ আপোনালোকক চাওক তো এইখন হৈছে তো দেখি পাইছে আপোনালোকে তো এইখন তো এতিয়া মানে পাৰাটোহে কথা মানে কেনেকৈ তাৰ পৰা মানে কাঢ়িব একদম মানে ভাবি আছোঁ আৰু এতিয়া বাৰীক টানিব লাগিব দীঘলকৈ তো তাৰ পৰা কাঢ়িব লাগিব নহ'লে ক'ত গাছজোপানো কেনেকৈ কাটিম দে ইমান ধুনীয়া গাছজোপা মানে গছ কাটিব নালাগে আচলতে মানে গছ মানে ইমান ধুনীয়া গছ মানে এইবিলাক কোনে নাকাটেতো গোটেই বাগান আছে তো কোনে নাকাটে ইয়াত আৰু তো দেখি পাইছে আপোনালোকে এইখন তো এইখন এতিয়া ধুনীয়াকৈ কাঢ়িম তো চাই থাকক আৰু ইয়াত মানে বহুত ধৰণৰ মানে শাক পাচলি পোৱা যায় মানে বনৰীয়া শাক পাচলি মানে বহুত ধৰণৰ পোৱা যায় তো মানে সেনেকুৱা আৰু গাঁৱলীয়া জেগাত জানে আৰু মানে সেইবিলাক চব মানে ফ্ৰীকৈ মানে এইবিলাক লোকেল জেগাত আৰু এইবিলাক চব বস্তু পায় আৰু মানে ফ্ৰীকৈ মানে অকণমান কষ্ট কৰিব লাগিব অকণ বিচাৰিলে এইবিলাক বস্তু পাই যায় আৰু একদম ধুনীয়া ধুনীয়া একদম শাক পাচলি এইবিলাকত বিচাৰিলে পাই যায় তো একদম বহুত ডাঙৰ হয় জংঘলখন ইয়াত মানে ভয় লাগে বহুত বেছি জংঘল হৈ গ'ল এতিয়া হ'লে আমি ইমান ভিতৰলৈকে অহা নাই বাৰু এতিয়া অকণমান মানে বাহিৰতে আছোঁ আমি তো এইফালে দেখি পাইছে এইফালে গাঁও আছে তো ইমান মানে ভিতৰলৈকে অহা নাই আমি তো এইবিলাকতে মানে বিচাৰি ল'ম আৰু A few minutes later. কোন ডাঙৰ আছে নেকি ইয়াত কুনি ডাঙৰ ডাঙৰ কুনি চাওক চব একদম ডাঙৰ ডাঙৰ কুনি মজা মজা একদম তামাম কামুৰিছে কিন্তু খালচোন এতিয়া এইখিনি চাফা কৰি লওঁ ধুনীয়াকৈ আৰু এতিয়া বাঁহখন মানে এতিয়া চাফা কৰি গোটেইখিনি ইয়াত থৈ দিলোঁ তো দেখি পাইছে আপোনালোকে কিমান পাইছোঁ কিমান নাই পোৱা তো 1 কিলোমান হ'ব চাগে এতিয়া তো এতিয়া ধুনীয়াকৈ আৰু বিচাৰিলোঁ এতিয়া A few minutes later. মজা মজা তো এতিয়া মানে এইখিনি ধুনীয়াকৈ চাফা কৰি লওঁ এতিয়া তো চাফা কৰি লৈ মেলি একদম মানে পোক কেন ওলাই তো চাই থাকক মানে এইটো বাহাত কিমান ওলাই তো আপোনালোকে চাই থাকিব মজা মজা এইখন সৰু বাহাই আৰু এখন আছে ন আৰু এখন আছে এতিয়া একদম ডাঙৰ ডাঙৰ কুনি আৰু এখন পাইছোঁ দেই আৰু এখন পাইছোঁ আৰু এখন ডাঙৰ পাইছোঁ কিন্তু এইখনৰ বা কণীকেইটা বা কিমান ডাঙৰ ডাঙৰ তো দেখি পাব আপোনালোকে বাৰু এনেও তো অকণ বেলেগ চাইডত লৈ যাব লাগিব এতিয়া লৈ যাওঁ চাফা কৰিব লাগিব আৰু ভালদৰে আমিলা আমিলা আমাৰ ফালে মানে আমিলা পোক বুলি কয় একদম লোকেল ভাষাত কৰি দিছোঁ আপোনালোকক মানে একদম মজা এইকেইটা সৰু সৰু মানে বেছি ডাঙৰ নহয় একদম সৰু 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 মানে হালধি দিলে মানে কি হয় তো দেখি পাইছে আপোনালোকে মানে হালধি দিলে মানে পোকখিনি ওপৰত আহিব নোৱাৰে তো এনেকৈ দিয়া হয় তো চাওক মানে টিঙৰ বাল্টিঙত বেছি ভাল হয় এইটো প্লাষ্টিকৰ বাল্টিং যে সেইকাৰণে মানেখিনি মানে কিমান হয় টিঙৰ বাল্টিঙত মানে নিকাত লাগে সেইটো হালধিখিনি ইয়াত নালাগে মানে গোটেই পিছলি যায় তলত পৰি যায় তো টিঙৰ বাল্টিং হ'লে মানে বেছি ভাল আৰু তো দেখি পাইছে এতিয়া মানে হ'লেও আহিব পৰা নাই ওপৰলৈকে তো মানে এতিয়া গোটা নিচিনা হৈ যাব মানে গোটেইখিনি তো এতিয়া ধৰি মেলি পেলাই দিব পাৰে আৰু তেতিয়া চাওক এতিয়া মানে আমি বুটকেইখনে কাঢ়ি ল'লোঁ এতিয়া দেখি পাইছে আপোনালোকে তো এনেকৈ থৈ দিছোঁ মানে ওপৰত যাতে পোককেইটা অকল পোককেইটা মানে আহি মানে ইয়াত লাগি ধৰে আৰু মানে এই ঠানিটো আমি পেলাই দিম তেতিয়া তো এতিয়া ধুনীয়াকৈ মানে এতিয়া কাঢ়ি ল'লোঁ যেনিবা আৰু এতিয়া কাঢ়িব আছে বুটখিনি এতিয়া কাঢ়ি লওঁ আৰু এতিয়া দাদাহঁতে বা কিমানখিনি কাঢ়ে তো সিহঁতে জানিব এতিয়া তো সিহঁতৰ লগতে থাকিম আৰু মই
আৰু দেখা থাকি আমি যিমান পাৰোঁ সিমান আপোনালোকক আৰু এতিয়া ধুনীয়াকৈ মানে বনাই মেলি খাম যেতিয়া গৰু বিহু হয় তেতিয়া মানে মানুহবিলাকে আহে ইয়াত কাঢ়িবৰ কাৰণে তো তেতিয়া মানে বহুত বেছি মানুহ ইয়াত গোটেই মানুহ হৈ যায় এইবিলাকত মানে বহুত বেছি আহে মানুহ মানে সেইখিনি সময়ত খাব লাগে বুলি কয় সকলোৱে মানে খাব লাগে বুলি কয় সেইখিনি সময়ত মানে খালে মানে তেতিয়া ভাল আৰু এইবিলাক বস্তু মাজে মাজে খাই থাকিব লাগে খাই থাকিলে ভাল আৰু এইবিলাক বস্তু মাজে মাজে মানে অকণমান নিজৰ কাৰণে ভাল আৰু স্বাস্থ্যৰ কাৰণে আৰু এইবিলাক নক'বা আৰু মানে তামাম কামুৰিছে একদম নক'বা আৰু ক'ত যে মানে চৰা তলত সোমাই ক'ত সোমাই মানে কামুৰিছে একদম নক'বা আৰু তামাম কামুৰিছে কিন্তু হ'লেও দেখা আছোঁ আৰু আপোনালোকক যিমান পাৰোঁ সিমানখিনি তো আৰু ইমানখিনিতো দেখাব নোৱাৰে আপোনালোকক মানে অলপ অসুবিধা হয়তো কেমেৰা ধৰিবৰ কাৰণে তো সেইকাৰণে আৰু বেয়া চেয়া নাপাব আপোনালোকে আৰু এখন পালে বৰ্তমান চাওক একদম পোক তামাম আছে কিন্তু ইখনতো কিন্তু একদম মানে ডাঙৰ পোকবিলাক চাওক মানে মাহিৰিবিলাক মাকবিলাক চাওক একদম তামাম আছে থাৰটো বহুত থাকে কিন্তু মানে গোটেইখিনি মানে কিবা কৰাটো সম্ভৱ নহয় কাৰণ চাওক মানে গোটেই মাকবিলাকে একদম মানে কামুৰিব নহ'লে অৱস্থা বেয়া হৈ যাব মানে চাওক A few minutes later. আৰু এতিয়া আমাৰ গোটেইখিনি মানে কাৰা কমপ্লিট হৈ গ'ল এতিয়া কাঢ়ি মেলি এতিয়া লৈ ল'লোঁ এতিয়া পিছত লিখি আছে আপোনালোকে এতিয়া লৈ মেলি যাম এতিয়া ঘৰত আৰু মানে ঘৰত গৈ মেলি এতিয়া বাচিব লাগিব ধুনীয়াকৈ আৰু বহুত লেতেৰাবিলাক থাকেতো সেইবিলাক গোটেই চাফা কৰিব লাগে চাফা কৰি মেলিহে এতিয়া ঘৰলৈ যোৱা মানে খাই যোৱা হয় তো ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব এতিয়া মানে ইয়াত খায়ো যাম আৰু আধা মানে লৈ যাম আৰু দেখা দিম আপোনালোকক মানে কিমানখিনি পাইছে কিমানখিনি নাই পোৱা তো অকণমান চাওক দেখা দিম আপোনালোকক চাওক প্ৰায় মানে 2 কিলো 3 কিলো মান হৈ যাব একদম মজা তো গাইজ এতিয়া মানে আমি ফাইনেলি আহি পালোঁ এতিয়া ফাইনেলি আহি পাই মানে এতিয়া মানে বাচি আছোঁ এইখিনি মানে চাফা কৰি আছোঁ এইখিনি আৰু দেখি পাইছে আপোনালোকে মানে তামাম লেতেৰা আছে তো এইখিনি ধুনীয়াকৈ চাফা কৰিলোঁ এতিয়া তাৰপাছত দেখা আছে আপোনালোকক তো ভিডিঅ' শেষলৈকে চাই থাকক আৰু এতিয়া আমাৰ ধুনীয়াকৈ মানে চাফা কৰা হৈ গ'ল তো দেখা দিছোঁ আপোনালোকক চাওক ইফালে অকণমান আছে আৰু এইখিনি তো এইখিনি মানে ধুনীয়াকৈ চাফা কৰিলোঁ এইখিনি চাফা কৰা হৈ গ'ল এইখিনি মানে বেছিকৈ ডাঙৰখিনি আছে আৰু মাছখিনি আছে তো এই ধুনীয়াকৈ চাফা কৰা হৈ গ'ল এতিয়া বনাই মেলি খাম আৰু দেখাম আপোনালোকক 1 hour later. তো এতিয়া মানে দেখি পাইছে আপোনালোকে ধুনীয়াকৈ এতিয়া আমাৰ মানে চব্জিখিনি হৈ গ'ল আৰু দেখি পাইছে ধুনীয়া একদম পূৰা ৰংচঙীয়া হৈ গৈছে দেখি পাইছে আপোনালোকে তো এতিয়া ধুনীয়াকৈ মানে খাম আৰু এতিয়া ধুনীয়াকৈ মানে ওলাই মেলি খাম এতিয়া তো চাই থাকক ভিডিঅ'লৈকে মানে অকণমান খাই দেখাইছোঁ আপোনালোকক চাই থাকক এতিয়া মানে অকণমান মানে ইয়াত লৈ মেলি অকণমান দেখাই দিছোঁ আপোনালোকক তো মানে কেনেকুৱা হৈছে খাই চাম মানে তো খাই চোৱা নাই তো কেনেকুৱা হৈছে খাই চাওঁ একদম মজা আছে কিন্তু কালাৰটো একদম খুব ধুনীয়া হৈছে কিন্তু খাই একদম বহুত মানে বহুত দিনৰ মূৰত খাইছোঁতো সেইকাৰণে বহুত বেছি একদম ভাল লাগিছে আৰু খাই একদম আৰু টেঙা হৈছে কিন্তু বহুত বেছি টেঙা হৈছে তো এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব আৰু যদি ভাল লাগে তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাম তেনেহ'লে নেক্সট ভিডিঅ'ত এণ্ড বাই বাই